বন্ধু বান্ধৱীসকল, মই মুনমুন হাজৰিকা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। লগতে ৰঙালী বিহুৰ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মই গৈ আছোঁ ব্ৰহ্মপুৰ অসম উৎসৱলৈ। বৰ্তমান মই আহি পালোঁ আৰু ইয়াত মুকলি বিহুৰ লগতে বিভিন্ন প্ৰতিযোগিতাও পতা হৈছে। লগতে বাণিজ্য মেলা, বিভিন্ন ঠাইৰ গোটৰ মহিলাসকলে ইয়াত আহি দোকান দিছে। এয়াই হৈছে ব্ৰহ্মপুৰ অসম উৎসৱৰ পৰিৱেশ আৰু এইবাৰ প্ৰথমবাৰৰ বাবে এই অনুষ্ঠান আয়োজন কৰা হৈছে। এয়া আমাৰ নাচনীসকল। এয়া হৈছে দোকানসমূহ, পিঠা পনা, সাজ পোছাক, গহনা আদি বহু ধৰণৰ দোকান। আমি গোটৰ পৰা আহিছোঁ তৰাগপুৰ বামুণী আমতল বামুণী পঞ্চায়ত। ৰঙালী বিহু উপলক্ষে আমি ওলাই আহিছোঁ। আমাৰ ল'ৰা ছোৱালীও আহিছে ইয়াত বিহু নৃত্য কৰিবলৈ। তাৰমানে জীয়েকহঁতক নচাব, মাকহঁতৰো তাৰমানে উৎসাহ, মাকহঁতৰ মনত ফূৰ্তি এটা পায়। আমি যে ওলাই আহিব পাৰিছোঁ, আমি মহিলাসকল যে আমি স্বাৱলম্বী হ'ব পাৰিছোঁ, সেইটো আমি ভাল পাইছোঁ। তাৰমানে এনেকৈ সোমাই আছে, ওলাই আহিব নোৱাৰে, তেওঁলোককো কওঁ ওলাই আহক। আহি তেওঁলোকেও নিজেও তাৰমানে স্বাৱলম্বী হ'বলৈ আৰু নিজৰ ভৰিত নিজে থিয় হ'বলৈ চেষ্টা কৰক। আপুনি ক'ৰ পৰা আহিছে আৰু কোনটো গোটৰ? পাতিমূৰীয়া ব্লকৰ পৰা আহিছোঁ, গোটাইপথুৰী পঞ্চায়ত। আমাৰ মোৰ গোট নহয়, এইটো বিহু হয়, পাহি বিহু। প্ৰথমতে তেজপুৰ থেস্পিয়ান নামৰ এটি দল, তেওঁলোকে তেওঁলোকৰ প্ৰদৰ্শন খুব সুন্দৰকৈ দেখুৱালে। এটি বাৰে বৰণীয়া সুৰ, তাল আৰু নৃত্য প্ৰদৰ্শন কৰিছে। খুব সুন্দৰ পৰিৱেশ। ইয়াতে 3 দিনীয়া কাৰ্যসূচী আছে। মুকলি বিহু আৰু 2 দিন বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ লগতে সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান কৰা হৈছিল। আৰু একক বিহু নৃত্য, ঢোল বাদন, গগনা, উৰুলি আদি প্ৰতিযোগিতা হৈছিল, কিন্তু মই দেখুৱাব নোৱাৰিলোঁ কাৰণ সেই সময়ত মই তাত উপস্থিত নাছিলোঁ। সাজপাৰ প্ৰতিযোগিতাত মই নিজেও অংশগ্ৰহণ কৰিছিলোঁ, তাত মই 2য় স্থান পাইছোঁ। বন্ধু বান্ধৱীসকল, মোৰ এই ভিডিঅ'টো চাই কেনে পালে আপোনালোকে এটা কমেণ্ট কৰি জনাব আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।